আমার বটলের ক্ষেত্রে কাউন্সিলর কিন্তু নর্মাল বাজেট 2025-26 যোৱাকালি আমি বাজেটটো দাখিল কৰিছিলোঁ আৰু আজি ডিছকাশ্যন হৈ গ'ল, ভালে ডিছকাশ্যন হৈ গ'ল। আৰু আমি যদিও আমি বিচৰা নিচিনা 2026-27 পইচাটো পাবলৈ সক্ষম হোৱা নাই, তথাপিও আমি যিমান যিখিনি পাইছে এই পইচা দি আমি প্ৰত্যেক ডিপাৰ্টমেণ্টত যেনেকৈ প্ৰায়ৰিটি দি পেলাই আমি ভাগ কৰিছোঁ, সেইটো খুবেই ভাল হৈছে। আৰু আমি যিমান পাৰোঁ আমি চেষ্টা কৰিম এই 26-27 যিটো নৰ্মাল বাজেটৰ ডিপাৰ্টমেণ্টেল আমি এলোকেশ্যন কৰি পেলাই যিখিনি দিছে, চবে আমাৰ EM-সকলে বা MCLA-সকলে চবে মানে ছেটিছফাইড। আৰু আজিৰ ডিছকাশ্যনত আমাৰ UPPL হওক, BJP হওক বা BPF দলৰ MCLA-সকলে হওক বা EM-সকলে হওক, চবেই ইয়াৰ ওপৰত কোনো অবজেকশ্যন আমি দেখিবলৈ পোৱা নাই বা অবজেকশ্যন দিয়া নাই। বৰঞ্চ আমাক ছাজেষ্ট কৰিছোঁ যে এটলিষ্ট এডুকেশ্যন ছেক্টৰত বা এগ্ৰিকালচাৰ আৰু হেল্থ ছেক্টৰত আৰু যদি বাঢ়াব পাৰিলে হয় আৰু বেছি ভাল হ'লে হয়, এইখিনি ছাজেষ্ট আমাৰ তাত আহিছে। আৰু আমি কৈছোঁ যে যিহেতু আমি SD বাজেট পামেই, সেই হিচাপত আমি এইবাৰ নেক্সট যিটো SD আমাৰ তাত আহিব, এই পইচাটো আমি এডুকেশ্যন, হেল্থ আৰু এগ্ৰিকালচাৰ ছেক্টৰত আমি বেছিকৈ প্ৰায়ৰিটি দিম। আৰু বাকী ডিপাৰ্টমেণ্টবিলাককো আমি যেনেকৈ পাৰে আমি বঢ়াই দিয়াৰ কাৰণে আমি কথা দিছোঁ। আৰু বৰ্তমানত এটা কুৱেশ্যন আহিছে যে এই ছুপাৰ 50টো কণ্টিনিউ কৰিব না নাই, এনেকুৱা প্ৰশ্ন আহিছে। ছুপাৰ 50 বুলি নহয়, মুঠতে আমি উপেন্দ্ৰনাথ ব্ৰহ্ম নামেদি আমি এই মেৰিট ষ্টুডেণ্টসকলক যিখিনি কোচিং দিব লাগে, IIT হওক, CE হওক, NEET হওক বা যিকোনো UPSC, APSC সেইবিলাকৰ কাৰণে যিখিনি কোচিং কৰিব লাগে, আমি এইটো টাৰ্গেট লৈছোঁ 101, ছুপাৰ 50 নহয়, 101 মানে আমাৰ টাৰ্গেটটো। এই হিচাপত আমি কৰিম। আৰু ইয়থসকলৰ যিটো গ্ৰেণ্ড দিয়া, ইয়াৰ ওপৰত চবেই ছাজেষ্ট কৰিছে যে আগত যি হ'ল এইবাৰ যাহাতে যিসকলে পাবলৈ কাৰণে যোগ্যতা, এইসকলক এই ইয়থসকলৰ যিখিনি গ্ৰেণ্ড দিয়া হ'ব, সেইটো দিলে বেছি ভাল হয়। আমিও একচেপ্ট কৰিছোঁ, আমিও আলোচনা কৰিছোঁ যে আগত যি হ'ল আগত আমি বেকাৰ ইয়থ ল'ৰা ছোৱালীসকলক যেনেকুৱা ধৰণৰ আমি বাছি পেলাই দিব লাগিছিল, সেইটো অলপ তাড়াতাড়ি হোৱাৰ কাৰণে কিছুমান ভুল হৈ গ'ল। কিন্তু এইবাৰ আমি এনেকুৱা নকৰিম যে সমষ্টি ৱাইজত আমি আগত যেনেকৈ দিছে এনেকৈয়ে আমি বাছনি কৰি পেলাই যাতে যিসকলে পাব লগা যোগ্যতা আছে এইসকলে যাতে বাদ নাযায়, তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। গতিকে আমাৰ 5 গেৰেণ্টিটো কণ্টিনিউৱাছ চলি থাকিব। আৰু ইয়াৰ বাদে টুৰিজিম ছেক্টৰত আমাক কিছু ছাজেষ্ট কৰিছে। টুৰিজিম আমাৰ BTC অঞ্চলত ৰায়মানাৰ পৰা আৰম্ভ কৰি ভৈৰৱকুণ্ডলৈকে কিছুমান টুৰিষ্ট প্লেচ আছে, সেইটো যাতে নেশ্যনেল বা ইণ্টাৰনেশ্যনেল এট্ৰেকশ্যন কৰিব পৰা আমি এইখিনি অঞ্চলটো উন্নতি কৰিব পাৰে, তাৰ কাৰণে আমাৰ BTC পৰা প্ৰজেক্ট দিয়া আছে, সেইটো আমি নিশ্চয় আমি পাম। এইটো ফালে আমি টুৰিজিম ছেক্টৰত আপগ্ৰেড কৰিব পাৰিম আৰু ৰেভিনিউটো আমি বেছি কৰিব পাৰিম। সেইখিনি কথা। লগতে যিখিনি পইচা পাইছে আমি যথেষ্ট বিচাৰিছিল, কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই। মুঠতে আমি যিখিনি আছে সেইটোতে যিমান পাৰে আমি ৰাইজৰ কাৰণে কাম কৰি যাবৰ কাৰণে আমাৰ EM-সকলক আমি অনুৰোধ কৰিছোঁ, যাতে অলপ হ'লেও যিখিনি কাম হয় সেইটো কোৱালিটি হিচাপত কাম হয়। চৰকাৰৰ প্ৰত্যাহ্বানত আমাৰ ছেফ ৰিলিফ ফাণ্ড একাউণ্টটো আমি পাবলৈ সক্ষম হৈছে চেণ্ট্ৰেল বেংকৰ পৰা। আৰু সকলোৱে BTC বাকী ৰাইজে বা BTC অঞ্চলত যিমান ৰাইজ আছে বা
আমাৰ জাতি জনগোষ্ঠীৰ অন্ততে সকলোকে মই অনুৰোধ কৰিছোঁ যে আমাৰ চিফ ৰিলিফ ফাণ্ডত যদি সকলোৱে যদি অলপ চলপ ডনেট কৰে নিশ্চয় আমি BTC অঞ্চলত কেতিয়াবা বহুত বিপদ আপদ হয় এই সময়ত মই সহায় কৰিব পাৰিম। আৰু এই UPPL-এ কিবা সুধিছিল এই 5 লাখ টাকাটো চেকত দিব লাগিছিল বুলি কৈছে। এই 5 লাখ টাকাটো IIT এডমিশ্যন নোপোৱা মানে এডমিশ্যনটো পাবৰ কাৰণে চেলেক্ট হৈছে কিন্তু পইচা টকা নাই। আমি যদি দলৰ পৰা সহায় নকৰিলে সিহঁতে এই শিক্ষাটো ল'ব নোৱাৰিলে হয়। সেইকাৰণে আমি আজিলৈকে 6জন IIT এডমিশ্যন ল'ব নোৱাৰা গৰীব দুখীয়াসকলক আমি দলৰ পৰাহে সহায় কৰিছোঁ। সেইটো BTC গভৰ্ণমেণ্টৰ পৰা নহয়। সুধিছে BTC গভৰ্ণমেণ্টত কেলে চেক দিয়া নাই, কি কৰা নাই। BTC গভৰ্ণমেণ্টৰ পৰা এক পইচা দিয়া নাই। আমি দল হিচাপে সকলো দলৰ কৰ্মীৰ পৰা আমি অলপ চলপ কালেকশ্যন কৰিহে দিয়া পইচা। এইটো BTC গভৰ্ণমেণ্টৰ পইচা নহয়। আৰু যদি আছে আমি আৰু কালেকশ্যন কৰি পেলাই দিম। আমাৰ ডিপাৰ্টমেণ্ট ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ইহঁতে চাব নিশ্চয়। ল এণ্ড অৰ্ডাৰ কথা আছে, ল এণ্ড অৰ্ডাৰে এইটো চাব কোনে কৰিছে, কেনেকৈ হৈছে। এইটো আমাৰ হাতত ফৰেষ্ট ডিপাৰ্টমেণ্ট হিচাপে আৰু ল এণ্ড অৰ্ডাৰ ডিষ্ট্ৰিক্ট ইহঁতৰ লগত আলোচনা কৰি পেলাই এইটো নিশ্চয় কিবা এটা ব্যৱস্থা ল'ব। এইখিনি কথা আইনগতভাৱে চাব কিয় হৈছে, কেনেকৈ হৈছে, সেইটো নিশ্চয় ল এণ্ড অৰ্ডাৰে নিশ্চয় চাব।